সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ইয়াৰ বেলি ডুবুৰ হৈছে। চাকি জ্বলাবলৈ আমাৰ বাই আৰু মা দেউতা আহিছে। মা দেউতা নাই অহা, বাইহঁতি আহিছে। তো এয়াই পৰিৱেশ দেখিছে আজি কাতি বিহু। তো এইখন পথাৰ, তাৰপিছত এইখন আমাৰ বাগান। এইডোখৰ আমাৰ মেইন ভেটি মানে, এইডোখৰ আমাৰ বাগানখন এখন। সোমাই চাওঁ কেনেকুৱা নহৈছে, বহুত দিনৰ মূৰত আহিছোঁ, কাৰণ অহা নহয়ে সিমান গাঁৱলৈ, দেউতা কেতিয়াবা আহে। এইখনে আমাৰ বাগান। তাৰপিছত আগতে ইয়াতে পুৰণা ভেটি আছিলে, আমি ইয়াৰ পৰা উঠি গ'লোঁ। বৰ্তাহঁতৰ ছাইডত আছে, মই দেখামগৈ বৰ্তাহঁতৰ ঘৰ। এডাল ভিনদেউৱে বাঁহডাল কাটি আনিছে। আগতে ইয়াত আমাৰ দেউতা বৰ্তাহঁতি চব থাকে আৰু ইয়াত মাছ ধৰিছে। এতিয়া বেলেগে পাতিছে নহয়, আমাৰ মাটি হয় নহয় এইডোখৰ, আমিয়ে পাতোঁ মানে, আমিয়ে পাতোঁ। এতিয়া বৰ্তাহঁতি নাই যে, চব মানে বৰ্তা দুজন নাছিলে, ঢুকালে। তো সেইকাৰণে বেলি ডুবি গ'ল, হ'লেও ধুনীয়া পৰিৱেশ হৈ আছে। তো মাছ নাই এতিয়া বৰ্তমান। আগতে ইয়াতে ফাঁচি জাল পাতোঁ, বৰ্তাই লৈ আহে ৰাতিপুৱাই মাছ ধৰিবলৈ। এদিন বৰ্তাৰ লগত আহিছিলোঁ, মনত আছে, মাগুৰ মাছ এটা ধৰিছোঁ আৰু ডাঙৰকৈ ইয়াত এইডোখৰতে। এতিয়া মনত পৰে এইবোৰ দিন। এই চাকি জ্বলাবলৈ ঠিক কৰিছে আৰু বা আৰু ভিনদেউৱে। পানী হৈ গ'ল, সেইকাৰণে এনেকৈ যাব লগা হৈছে আৰু। বহুত পানীখিনি দ, হ'লেও সেনেকৈ গৈছে আগবাঢ়ি, পুখুৰীত নপৰিলে হয়। এয়া ঘূৰি আহিলে ভালে ভালে। তো এয়াই নাই, আজিকালি মানে চবক গাঁও ঘৰ আজিকালি চব উঠি যোৱা হৈছে ন, মানে টাউন ফালে। আমি টাউন ফালে গুচি গ'লোঁ। দুজন বৰ্তা আছিলে, দুজন বৰ্তা ঢুকালে। আজিকালি কোনো নাথাকে মানে। আমাৰ বৰ্তা এজনী ছোৱালী আছিলে, তো বৰ্তা ঢুকোৱাৰ পিছত বৰমা অকলেনো কি কৰিব, তো সেইকাৰণে গুচি গ'ল। তাৰপিছত এতিয়া ঘৰ চব গোটেই মানে আপোনাৰ এডোখৰ ধৰক জংঘল টাইপৰ হৈ গ'ল। আগতে এইখনেই গেট আছিলে বৰ্তা ঘৰলৈ যাবলৈ, মানে সেইটোৱে গেট আছিলে। সেইডোখৰতে আপোনাৰ লিচু গছ এজোপা আছিলে। তো চবৰে থাকে এনেকৈ, আৰু দেউতাই লিচু বটলত লৈ আহে চাইকেলত বহাই পিনে, এনেকৈ ভিতৰৰ ৰাস্তাইদি। তো ৰাতি লিচু নিবলৈ আহোঁ, বৰ্তাৰ লগত মাছ ধৰোঁ মেলোঁ, মনত পৰে সেইবোৰ দিন। তো এতিয়া বৰ্তা নাই আৰু ইয়াত, সেইকাৰণে গোটেই ঘৰ চৰ আপোনাৰ ধৰক হেৰি হৈ গ'ল। হ'লেও কেতিয়াবা আমি আহোঁ। এয়া আৰু এজন বৰ্তাও ঢুকালে। বৰমা মানে দাদা আপোনাৰ বাগানত চাকৰি কৰে কাৰণে, বাহিৰত থাকে কাৰণে বৰমাকো লৈ গুচি যায়। কিন্তু এতিয়া আছেহি, বৰমা আছেহি আজি বিহু বুলি, তো ইয়াতো সোমাওঁ। ই চিনি পাইছে, আহ বৈ। কিন্তু এয়া বৰ্তা, তাতে আমাৰ বৰ্তা আৰু দদৌ মানে মৰিশালি আছে, বৰ্তা দদৌ। আৰু সেইফালে আমাৰ এইটো বৰ্তা ঘৰ। অ' বৰমা, বৰমা, অ' মা, ক'ত আছা? আমাৰ এইটো ভঁৰাল, এইফালে এইটো পুখুৰী। আগতে বৰ্তা আহিলে মই মাছ ধৰি খুব ভাল পাওঁ যে, তো বৰ্তাই কয় যা ধৰিবিগৈ যা। পোহা মাছ আছিলে আগতে। তো সেয়াই এইফালেদি যাওঁ ছাইডেদি। এয়া বৰ্তা তাতে শ্ৰদ্ধাঞ্জলি তাতে হেৰি কৰিছিলে, তাতে আছে। এই পুখুৰীত মাছ আছে নাই এতিয়া নাজানো বাৰু। এইটো বৰ্তাহঁতৰ ঘৰ। এতিয়া মানুহ চানুহ নাই, টিং চিং কিবাই লাগিছে। ইয়াতে লিচু গছজোপা আছিলে। তো এয়াই, তো আহি এনেকৈ এনেই দুখেই লাগে। বৰমাও এতিয়া অকলে আহিব লগা হৈছে। তো কেতিয়াবা যদি পইচা হয় জীৱনত, তেতিয়া ইয়াতো ঘৰ এটা বনাম, যদি ভগৱানে দিয়ে। চব থাকিমহি মাজে মাজে কেতিয়াবা। এইবোৰ অকলশৰীয়াকৈ ইমান লেতেৰাকৈ থাকিব নিদিয়ে, চব চফা কৰি দিম। নিজৰ হ'লে হয় আৰু। ইয়াত চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি পানী তোলালৈ গৈছোঁ। আমাৰ তাতো মাটি আছে, খেতি মাটি, আৰু বৰ্তা এজন আছে, সেই বৰ্তাও ঢুকালে। তো তালৈ যাওঁ, জ্বলাই থৈ আহোঁগৈ। চাকি তাকি জ্বলাই থৈ এতিয়া জ্বলাই মেলি থৈ আহিলোঁ। এখন জঙা বন্ধ কৰি এতিয়া ঘৰ যাওঁ। ঘৰত চাকি তাকি জ্বলাবগৈ লাগিব।
ঘৰ আহি পালোহি এতিয়া এইমাত্ৰ অলপমান মাংস অকণমান লওঁ ৰাতিৰ কাৰণে মই নাখাওঁ মা দেউতা খাব কয়া চাকি ঠিক কৰা হৈছে দেউতাই জ্বলালে কেইগছমান আমাৰ অলপমান দেৰি হ'ল কাৰণে তুলসী তলত আমি জ্বলাম এতিয়া আমি কাৰণ গাঁৱৰ পৰা আহিলোগৈ গাঁৱত জ্বলাই থৈ মেলি আহিলোগৈ প্ৰথম গাঁওখন মেইন এয়া মায়ে চাকি জ্বলালে এতিয়া প্ৰাৰ্থনা গাব মায়ে মই অলপমান যাওঁ ভিতৰলৈ কাম দুটামান আছে কৰি নোগোৱা নি একো এয়া মায়ে প্ৰাৰ্থনা গাই আছে আৰু তো মোৰ দিনটো ভাত খোৱা নাই ভাত কেইটামান খাওঁ আৰু তো আপোনালোকক সকলোকে আজি কাতি বিহু শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই বাই সকলোকে